নমস্কাৰ, এই মুহূৰ্তত দিবলৈ ওলাইছোঁ ৰাজ্যৰ অংগনৱাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা জৰুৰী খবৰ। মাননীৰ সলনি মজুৰি প্ৰদানৰ দাবীৰে জিলাই জিলাই বিক্ষোভ। ৰাজ্যজুৰি অংগনৱাড়ী কৰ্মীৰ প্ৰতিবাদ। CIUTৰ অন্তৰ্ভুক্ত অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ আহ্বান মৰ্মে আজি সমগ্ৰ অসমতে অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলে কৰ্মবিৰতি পালন কৰে। কৰ্মচাৰীসকলে জিলাই জিলাই সমাজ কল্যাণ বিষয়া কাৰ্যালয় প্ৰাংগণত অৱস্থান ধৰ্মঘট পালন কৰি উত্তাল পৰিৱেশ সৃষ্টি কৰে। পৰিশ্ৰমৰ বিনিময়ত মাননি নহয় উপযুক্ত মজুৰি আদায় দিয়া, অসম চৰকাৰে মাহিলী মাননি 10,000 টকালৈ বৃদ্ধি কৰা, ICDSৰ নিয়মীয়া কৰ্মচাৰী স্বীকৃতি দিয়া, চৰকাৰে ঘোষণা কৰা অৱসৰকালৰ এককালীন অনুদান শীঘ্ৰে আদায় দিয়া, অংগনৱাড়ী কেন্দ্ৰৰ সকলো গৃহ উন্নতভাৱে নিৰ্মাণ কৰা, কৰ্মীৰ খালী পদলৈ সহায়িকাৰ পদোন্নতি নিশ্চিত কৰা আৰু মিনি অংগনৱাড়ী কেন্দ্ৰসমূহ পূৰ্ণাংগ কেন্দ্ৰলৈ ৰূপান্তৰ কৰা দাবী জনাই অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই এই কৰ্মবিৰতিৰ আহ্বান জনাইছে। আজিৰ পৰা 26 মেলৈ অসমৰ অংগনৱাড়ী কৰ্মী সহায়িকাসকলে এই কৰ্মবিৰতি পালন কৰিব। অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ ৰাজ্যিক সভানেত্ৰী জয়মতী দাস আৰু সাধাৰণ সম্পাদিকা ইন্দিৰা নেৱাৰে জনায় যে বিগত এটা বছৰ ধৰি একেই দাবীৰ ভিত্তিত আবেদন নিবেদন কৰি থকা সত্ত্বেও অসম চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী তথা বিভাগীয় সঞ্চালকে দাবী মীমাংসাৰ প্ৰয়োজনীয় পদক্ষেপ নললে। আজিলৈকে অসম চৰকাৰৰ কোনো মন্ত্ৰী বিষয়াই অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই উত্থাপন কৰা দাবী অযুক্তিকৰ অথবা অন্যায় বুলি ক'ব পৰা নাই। তেনেস্থলত শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক ভাবুকি প্ৰদান কৰাৰ কি যুক্তি থাকিব পাৰে তাক স্পষ্ট কৰিবলৈ সংগঠনে অসম চৰকাৰৰ ওচৰত দাবী জনায়। অসম ৰাজ্যিক সন্থাই এনে দাবী পত্ৰ অসম বিধানসভাৰ 70জনতকৈ অধিক বিধায়কৰ ওচৰতো দাখিল কৰিছে। দুই এগৰাকী বিধায়কে অসম বিধানসভাত বিষয়বোৰ উত্থাপন কৰিছে, কিন্তু অসম চৰকাৰ নিৰ্বিকাৰ। বিপৰীতে অংগনৱাড়ী কৰ্মচাৰীৰ নানা প্ৰকাৰৰ চৰকাৰী কামৰ বোজা দিনক দিনে বৃদ্ধি কৰি আছে। বিভাগৰ চূড়ান্ত উদাসীনতা আৰু অসম চৰকাৰৰ দায় কৰা মনোভাৱে কৰ্মী আৰু সহায়িকাসকলক কৰ্মবিৰতিৰ দৰে চূড়ান্ত কাৰ্যসূচী ল'বলৈ বাধ্য কৰাইছে। আজি ৰাজ্যখনৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, মাজুলী, ধেমাজি, মংগলদৈ, তেজপুৰ, ওদালগুৰি, গোৰেশ্বৰ, মছলপুৰ, বৰপেটা, নলবাৰী, ছয়গাঁও, বঙাইগাঁও, গোৱালপাৰা, ধুবুৰী, আমিনগাঁও, গুৱাহাটীৰ বেলতলা, চৰাইদেউ, হোজাই, শিলচৰ, কাৰ্বি আংলং আদি ঠাইত শ কৰ্মী সহায়িকাই বিক্ষোভ, প্ৰতিবাদী সমদল আদি কাৰ্যসূচী ৰূপায়ণ কৰে। গুৱাহাটীৰ বেলতলাত থকা জিলা মহিলা আৰু শিশু কল্যাণ বিভাগৰ কাৰ্যালয় প্ৰাংগণত প্ৰায় 500 কৰ্মী সহায়িকাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। কাৰ্যসূচীত সন্থাৰ নেত্ৰী মীৰা পাঠক, ৰাজ্যিক সম্পাদিকা ইন্দিৰা নেৱাৰ, জিলা সম্পাদিকা জুনু চেতিয়াই বক্তব্য ৰাখি অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ ন্যায্য দাবীৰ প্ৰতি অসম চৰকাৰৰ নিৰ্লিপ্ততাত তীব্ৰ ক্ষোভ ব্যক্ত কৰে। একেদৰে গোৱালপাৰাত ৰাজ্যিক সভানেত্ৰী জয়মতী দাস, মছলপুৰত ৰাজ্যিক উপ সভানেত্ৰী বীণা বৈশ্য, মাজুলীত ৰাজ্যিক সহ সম্পাদিকা দেৱালা শইকীয়া, তিনিচুকীয়াৰ ৰাজ্যিক উপ সভানেত্ৰী মীনু গোহাঁই, আমিনগাঁৱত ৰাজ্যিক সহ সম্পাদিকা তথা কামৰূপ জিলাৰ সম্পাদিকা অঞ্জলি চৌধুৰী, সভানেত্ৰী কল্পনা দেৱী, গোৰেশ্বৰত ৰাজ্যিক সহ সম্পাদিকা শেৱালী বৰুৱা, যোৰহাটত লক্ষী কাছাৰী বৰা, নলবাৰীত ৰাজ্যিক নেত্ৰী ৰীণা বেগম, বৰপেটা টাউনত ৰাজ্যিক নেত্ৰী জ্যোৎস্না গয়াৰী, মীনা দাস আৰু ডলি মইনা চৌধুৰীয়ে প্ৰতিবাদী অনুষ্ঠানত অংশগ্ৰহণ কৰি সমস্যা সমাধান নকৰা পৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দিয়ে।